মিঠাইখিনি দেখি আপোনালোকৰো খাবলৈ মন গৈছে নেকি? যদিহে খাবলৈ মন গৈছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। মই ঘৰতে বনাইছোঁ, কেনেকুৱাকৈ বনালোঁ, কি কৰিলোঁ, সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব আৰু আপোনালোকে বনাই খাব পাৰিব। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ গীতালি কলিতা ভ্লগ চেনেলটিলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এতিয়া আবেলি হ'ল আৰু আবেলিয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'সমূহ চাইছে তেখেতলোকেতো গমেই পাইছে মই যোনডোখৰ ঠাইত আছোঁ সেইডোখৰ ঠাইত একেবাৰে কিবা খাবলৈ মন গ'লে একদম নেপায়। হঠাৎ যদি কিবা খাবলৈ মন যায় বহুত দূৰলৈকে আনিবলৈ যাব লগা হয়। তো এতিয়া হঠাৎ মন গ'ল মিঠাই খাবলৈ আৰু ভাবিলোঁ যে মিঠাই বনাবৰ কাৰণে যিখিনি সামগ্ৰী দৰকাৰ হয় সেইখিনি মোৰ ৰুমত আছে। তো ভাবিলোঁ তাৰ কেইটামান মিঠাই বনাই দিওঁ আৰু যিহেতুকে মিঠাই বনাম তাৰ ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ, মোৰ ধৰণে মিঠাই বনোৱা ৰেচিপি। তো পলম নকৰি বলকচোন মই কেনেকৈ মিঠাই বনাওঁ আপোনালোকক দেখাই লওঁ। আৰু একেবাৰে সহজ পদ্ধতিত বনাম, বেছি সময়ো নালাগে বনাবৰ কাৰণে। তো ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এয়া মই প্ৰথমতে মিঠাইৰ ৰসখিনি বনাবলৈকে পানীত 2 কাপ চেনি দি লৈছোঁ আৰু এইখিনি অকণমান উতলিব দিছোঁ। উতলাৰ পিছত ইয়াতে মই 4-5টামান ইলাইচি দি দিছোঁ। ইলাইচিয়ে ধুনীয়া গোন্ধ আনিব, লগতে খাবলৈ অকণমান সোৱাদযুক্তও হ'ব। আৰু এইখিনি আপোনালোকে পিছতো বনাব পাৰে, কোনো কথা নাই যে প্ৰথমতে বনাব লাগিব, কিন্তু মই প্ৰথমতে বনাই ল'লোঁ। আৰু এইফালে মই এটা কেৰাহী পাতি দিছোঁ। অকণমান গৰম হোৱাৰ পিছত ইয়াতে মই 2 চামুচমান ঘিউ দি লৈছোঁ। আৰু এইখিনি গৰম হোৱাৰ পিছত মই ইয়াতে দিম 1.5 কাপ গাখীৰ। যিহেতুকে মই চুজিৰ পৰিমাণ 1 কাপ ল'ম, সেইকাৰণে গাখীৰ লৈছোঁ 1.5 কাপ। মানে গাখীৰতকৈ চুজিটো অকণমান কম হ'ব লাগে, গাখীৰ অকণমান বেছি হ'ব লাগে। আপোনালোকে গৰু গাখীৰো দিব পাৰে, নহ'লে কিনা গাখীৰো দিব পাৰে। আৰু এইখিনি মই ধুনীয়াকৈ উতলিবৰ কাৰণে থৈ দিছোঁ। ইয়াতে অকণমান মই চেনিও দিছোঁ, আপোনালোকে দিবও পাৰে নিদিবও পাৰে, অপশ্যনেল হয়। আৰু এতিয়া এইখিনি মই লৰাই দিম, লৰাই পেলাই অকণমান উতল আহিবৰ কাৰণে থৈ দিম। আৰু এয়া দেখিছেনে গাখীৰখিনি অকণমানকৈ উতলিব ধৰিছে। আৰু গেছৰ ফ্লেমটো একেবাৰে কম কৰি দিব লাগিব। আৰু ইয়াতে আমি অকণমানকৈ চুজি দিম, গোটেইখিনি একেলগতেও নিদিওঁ, কাৰণ একেলগতে দিলে কেৰাহীত লাগি যোৱা চান্স থাকিব পাৰে। তো চুজিখিনি বহাই দিয়াৰ পিছত কিন্তু পূৰা লৰাই থাকিব লাগিব চুজিখিনি, নহ'লে কেৰাহীৰ তলত একেবাৰে লাগি যাব। আৰু যেতিয়ালৈকে কেৰাহীৰ পৰা এৰি নাযায় চুজিখিনি তেতিয়ালৈকে আমি ধুনীয়াকৈ ভাজিব লাগিব। আৰু এয়া দেখিছেনে মোৰ কেৰাহীৰ পৰা এৰি গ'ল চুজিখিনি। আৰু এইখিনি হৈছেনে হোৱা নাই তাক চাবৰ কাৰণে অকণমান হাতত লৈ পেলাই লাডু বনাই চাইছোঁ। যদিহে হাতত লাগি নধৰে তেতিয়া গম পাব যে এইখিনি ধুনীয়াকৈ বন্ধ কৰি দিব পৰা হৈ গৈছে। আৰু চুজিখিনি উলিয়াই ল'বৰ কাৰণে মই এখন প্লেটত অকণমান ঘিউ লগাই লৈছোঁ যাতে লাগি নধৰে। আৰু এনেকৈ চুজিখিনি ইয়াতে অকণমান দেৰি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম, বেছিও ঠাণ্ডা হ'ব দিব নালাগে। আৰু এইফালে দেখিছেনে মোৰ এইখিনি ধুনীয়াকৈ উতলি আছে মিঠাইৰ ৰসখিনি, আৰু অকণমান দেৰি ইয়াক উতলিবৰ কাৰণে থৈ দিম। আৰু এইফালে মোৰ এইখিনি অকণমান ঠাণ্ডা হ'ল, বেছিও ঠাণ্ডা কৰিব নালাগে। আৰু এইখিনি ধুনীয়াকৈ মঠি ল'ব লাগিব। আৰু এইখিনি দেখিছেনে ধুনীয়াকৈ চফ্ট হৈ গ'ল, আৰু ইয়াৰ পৰা আমি লাডু বনাব পৰা হৈ গৈছোঁ। আৰু লাডু বনাবলৈ মই 2খন হাতত অকণমান ঘিউ ঘঁহি লৈছোঁ যাতে হাতত লাগি নধৰে। আৰু এনেকৈ ধুনীয়াকৈ 2খন হাতৰ চেপত মই লাডুবোৰ বনাই লৈছোঁ। আৰু এইফালে মিঠাইৰ ৰসখিনি ধুনীয়াকৈ উতলি আছে, এইখিনি এতিয়া বন্ধ কৰি দিব পৰা হৈ গ'ল। তো মই এতিয়া এইখিনি বন্ধ কৰি দিছোঁ আৰু অকণমান দেৰি ঢাকনিখন লগাই থৈ দিম। আৰু এইফালে মই তেলটো গৰম হ'বৰ কাৰণে দি দিছোঁ, যিহেতুকে মই লালমোহন বনাম তো এইখিনিটো ভাজি ল'ব লাগিব। তো তেলটো গৰম হোৱাৰ পিছত মই ইয়াতে কেইটামান প্ৰথমতে ভাজি লৈছোঁ। আৰু এইখিনি একেবাৰে ৰঙচুৱা নোহোৱালৈকে আমি ভাজি থাকিব লাগিব। এইখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। তো এতিয়া মই এইখিনি নমাই দিব পৰা হৈ গৈছোঁ। এইখিনি মই নমাই পেলাই যোনখিনি মই মিঠাইৰ ৰস বনাই থৈ দিছিলোঁ তাত গৰমে মানে ডুবাই দিব লাগিব, তেতিয়াহে মানে ভিতৰত মিঠাইৰ ৰসখিনি সোমাই যাব। আৰু এইখিনি মিঠাইৰ ৰসত বহাই দিয়াৰ পিছত হেতা পাতেৰে কিন্তু অকণমান লৰাই দিব লাগিব যাতে মিঠাইৰ ৰসখিনি ভিতৰত সোমাই যায়। আৰু যিখিনি ৰৈ গৈছিলে সেইখিনিও মই একেলগতে ভাজি ল'লোঁ। আৰু এতিয়া গোটেইখিনি মই এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ তল ওপৰ কৰি, যাতে মিঠাইৰ ৰসখিনি গোটেইকেইটা মিঠাইৰ ভিতৰত সোমাই যায়। আৰু এতিয়া অকণমান দেৰি ঢাকনিখন মাৰি থৈ দিছোঁ। আৰু এতিয়া মই কেইটামান বাতিত উলিয়াই লৈছোঁ। দেখিছেনে, দেখিবলৈ ইমান ধুনীয়া হৈছে। আৰু দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ কিন্তু তাতকৈ বেছিয়ে সোৱাদযুক্ত হৈছে। তো আপোনালোকেও কেতিয়াবা এনেকৈ ঘৰত বনাই চাবচোন, বেছি সময়ো নালাগে বনাবলৈ আৰু খাবলৈও বহুত ধুনীয়া হয়। আৰু মই আশা
আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই পিনে ভাল পাইছে আৰু যদিহে ভিডিঅ'টো চাই পিনে ভাল পাইছে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত যোনটো বেল আইকন দেখিব তাৰ নটিফিকেশ্যনটো অল কৰি থৈ দিব যাৰ ফলত মই দিয়া আপডেটসমূহ সকলোতকৈ আগতে আপোনালোকে চাবলৈ পাৰিব তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ